নমস্কাৰ বন্ধুসকল, অসম বনাম হায়দৰাবাদৰ মাজত ৩ নম্বৰ মেচখন কোন তাৰিখৰ পৰা আৰম্ভ হ'ব, কিমান বজাৰ পৰা আৰম্ভ হ'ব, সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। অসম টিমে 2খন মেচ খেলিছে আৰু 2খনৰ ভিতৰত 2খনেই ড্ৰ হৈছে আৰু এইখন হৈছে ৩ নম্বৰ মেচ। ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাতিপুৱা 9:30 বজাৰ পৰা। আৰু আমাৰ অসম টিমৰ প্লেইং 11ৰ কথা ক'বলৈ গ'লে কুণাল শইকীয়া কেপ্টেইন, ঋষভ দাস, ৰিয়ান পৰাগ, শিৱ শংকৰ ৰয়, সৌৰাপম, গকুল শৰ্মা, আকাশদ্বীপ গুপ্তা, সিদ্ধাৰ্থ শৰ্মা, মুখতাৰ হুছেইন আৰু মৰিময় ডেকা। এয়া আছিলে অসমৰ প্লেইং 11। এতিয়া আমি চাই লওঁ আহক লাইভ কিহত চাব। টিভিত লাইভ চাবলৈ গ'লে ষ্টাৰ স্পৰ্টছত আপোনালোকে লাইভ চাব পাৰিব, আৰু যদি মোবাইলত লাইভ চাব যায় তেনেহ'লে ডিজনি প্লাছ হটষ্টাৰত আপোনালোকে লাইভ চাব পাৰিব, আৰু হয়তো জিঅ' টিভিতো আপোনালোকে লাইভ চাব পাৰে। তো এই আছিল ভিডিঅ'খনত। ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।